নমস্কাৰ সুপ্ৰভাত সকলোলৈ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু বৰ্তমান বাৰু আমাৰো ভালে আপোনালোকো ভালে কুশলে থাকক আজি ৰাতিপুৱা মোৰ মানে ব্লগটি আৰম্ভ কৰিছোঁ কি কৰোঁ কি নকৰোঁ আজি সকলোখিনি দেখা পাই থাকিব দিনটো এয়া ঘৰৰ লাই শাক বনাইছোঁ আপোনালোকক কাকনি বাৰীখন দেখাম এয়া বাৰু মাইনাহঁতৰ ঘৰৰ পৰা আনা এইফালে আজি 2 পিচ আছিলে মাছ তাকে দি বনাম আপোনালোকে লাই শাকেদি মাছ খায়নে আমি খাওঁ লাই শাকেদি মাছ মুৰ্গী মাংসও বনাওঁ কিন্তু এনে লোকেল মুৰ্গীৰ সৈতে মানে লাই শাকটো খাই বহুতে ভাল লাগে আমাৰ শাক দেখিছেনে এয়া আধা খালোৱে এইফালে এইখিনি উঘুলি খাই আকৌ বেলেগ পেলাইছোঁ আজি এইখিনি উঘুলি মাহঁতকো দিম কালি মাইনাহঁতকো দি পঠালোঁ এইফালে এয়া চুকা হৈছে এতিয়া এই চাটনি খাবলৈ লৈ যাওঁ ধুনীয়া হয় চুকা এইফালে ধুনীয়াকৈ কবি ধনিয়াও ডাঙৰ হৈছে দেখাই দিম ৰ'বক আপোনালোকক এয়া চাওক এইখিনি হ'ল ধুনীয়া লাপাত খাই আছোঁ আপোনালোকক দেখুৱাহে নাই এতিয়া মই চাটনি খাম যে এয়া পালেং হৈছে অলপ অলপ চাটনি খাবলৈ মানে পালেং পাত চুকা পাত ধনিয়া পাত এনেকৈ নিওঁ আপোনালোকে খায়নে জনাবচোন শাকৰ আঞ্জা হৈ গ'ল ইয়াতে এতিয়া দিছোঁ এইখিনি ধনিয়া ঘৰৰ লাই ঘৰৰ ধনিয়া আমাৰ লাইকেইডাল অকণ সৰু সৰু হৈ আছে এতিয়া চুকা শাকৰ চাটনি বনাওঁ লাই শাকৰ আঞ্জা আপোনালোকক ইমান দেখাই থকা নাই তথাপিতো বনাইছোঁ অলপমান দেখালোঁ চুকা ধনিয়া লৈ আহিলোঁ ঘৰৰ মই চাটনি পিচি খাই বহুতে ভাল পাওঁ লাই শাকৰ চাটনি বনাওঁ অকল ধনিয়াও বনাওঁ এওঁ নাখায় যে এওঁৰ অকণমান কাহৰ প্ৰব্লেম হৈ আছে গতিকে ময়ে খাম এইফালে এইটো চাওক আমাৰ পানীলাও নতুনকৈ লাগিছে একদম বহুত লাগে এনেকুৱা পানীলাও এয়া ঘৰৰ নেমু পানীলাও এতিয়া চাটনি পিচি লওঁ ভাত খাবলৈ অনুপাতে একেবাৰে মানে নিমখ দি দিছোঁ জলকীয়া নহৰু আদা চাওক ইয়াত চাটনি হৈ গ'ল এজনী মানুহ হৈ যাব একদম বেছিহে হৈছে বহুত দিনৰ পৰা মানে চাটনি খাবলৈ মন গৈ আছিল কিন্তু কিনা শাক কাৰণে খোৱা নাছিলোঁ মই মানে এইবিলাক কেঁচা শাক চব্জি খাই বহুতে ভাল পাওঁ চালাড জাতীয় বস্তু গতিকে এতিয়া ভাতকেইটা খাই লওঁ আমাৰ মিষ্টাৰে দেখিছেনে এয়া সখীয়ে দিয়া মোৰ কাপোৰ চিলাই আছে এয়া সখীয়ে দিয়া কাপোৰ চিলাই আছে এইফালে এয়া হৈ গ'ল এখন মেখেলাখন হৈ গ'ল চিলাই আগতে মই চিলাই কাম কৰিছিলোঁ মই কাটিঙৰ সকলোখিনি কামেই কৰোঁ কিন্তু মোৰ কঁকালৰ প্ৰব্লেম আপোনালোকে মোৰ ভিডিঅ' চোৱাবোৰে গমেই পাইছে মোৰ ডিছৰ প্ৰব্লেম কাৰণে মই মানে এই কাটিঙৰ কামটো নকৰা হ'লোঁ গতিকে মিষ্টাৰক মানে মই যিখিনি নাজানে শিকাই কৰি এতিয়া মিষ্টাৰ উস্তাদ হৈ গ'ল এতিয়া মানে ধুনীয়াকৈ মোক মানে চাদৰ মেখেলাখিনি ঘৰতে চিলাই দিব পাৰে দহিটো খালি মানে মোৰ অসুবিধাৰ কাৰণে মই নেবাচোঁ বেলেগত দিওঁ মই সেইটোও জানো বাচিবলৈ এতিয়া খালি ব্লাউজটোহে মোৰ চিলোৱা নহয় ব্লাউজটো মই জানো কিন্তু মানে ব্লাউজটো এতিয়া মই বেলেগত দিওঁ আৰু দেখিছেনে ইমানবোৰ পকা জলকীয়া এইবিলাক চব ৰ'দত দি থৈ দিছোঁ পকা জলকীয়া আৰু এইফালে গছত লাগিহে আছে আৰু পিছফালে 2-3 জোপামান আছে কৈছে দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই থাকিম এতিয়া মানে এইকেইটুকুৰ ব্ৰেড আছিলে ব্ৰেডৰ পৰা মানে এটা বস্তু বনাই খাওঁ আমি এওঁ আৰু মই মানে সদায় আমাৰ গধূলা ভাত খোৱা দেৰিয়ে হয় এওঁ ক'লে আজি তুমি যে আগতে বনোৱা এটা ব্ৰেডৰ পৰা ধুনীয়া মানে মিঠা গাখীৰ দি সেইটোকে বনোৱাচোন বুলি কৈছে সেইটো নাম হৈছে মানে চুইট ব্ৰেড এইটো মানে চুইট ব্ৰেডটো কেনেকৈ মানে বহুতে জানেই খাবলৈ কেনেকৈ বনাওঁ মই ঘৰত খাওঁ তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ এতিয়া বনাই খামেই যেতিয়া চাওকচোন মই কেনেকৈ বনাওঁ আমাৰ ঘৰত কিমানবিলাক জলকীয়া আছে দেখাইছোঁ আপোনালোকক এইকেইটা ছিগিলোঁ আৰু কেইটামান কাইলৈ ছিগি মই ধুনীয়াকৈ এটা বেলেগ পদ্ধতিত আচাৰ বনাওঁ আপোনালোকক দেখাম মোৰ ভিডিঅ' চাই থাকিব এইকেইটা হ'ল ঘৰৰ বেঙেনা মাইনাহঁতে আনিছিলে কেইটামান খালোঁ এইকেইটা আছে এতিয়া চাওক মই কেনেদৰে মই চুইট ব্ৰেডটো বনাওঁ আপোনালোকে চাওক মানে ছাইডৰ যিটো নেকি পাৰটো আমি এইটো পাৰটো কাটি ল'ম এনেকৈ ধুনীয়াকৈ সমানকৈ আপোনালোকে এনেকৈ ধুনীয়াকৈ সমানকৈ এইটো কাটি ল'ব এনেকৈ ছাইডৰ ৰঙাখিনি এইখিনি আপোনালোকে কিবা বনাই খাব পাৰিব এইখিনি পেলাব নালাগে চাওক এনেকৈ ধুনীয়াকৈ এনেকৈ কাটি ল'ব ধুনীয়াকৈ মই এইখিনি কাটি লওঁ লৈ কিদৰে বনাওঁ আপোনালোকক সকলোখিনি দেখাম তৎক্ষণাতে হৈ যায় সৰু ল'ৰা ছোৱালীয়ে খাওঁ বুলি ক'লেও আপোনালোকে লগত বনাই দিব পাৰে চাওক চুইট ব্ৰেড বনাবলৈ আমি ইয়াতে এখন নন ষ্টিকৰ হয় মই সদায় মানে ব্যৱহাৰ নকৰোঁ আপোনালোকে জানেই নন ষ্টিকটো বাৰু স্বাস্থ্যৰ কাৰণে বেয়া
তথাপিতো মই কেতিয়াবা মানে দুই এটা কামৰ কাৰণে মই ব্যৱহাৰ কৰোঁ। আপোনালোকে মাতটো দেখিছেনে মোৰ বহুত বেয়া হৈ আছে। এতিয়া আপোনালোকে সুইট ব্ৰেডটো বনাবৰ কাৰণে ব্ৰেড এনে বাটাৰো দিব পাৰে, নহ'লে ঘিউ দিব পাৰে। মই বাটাৰ দি বনাম, বাটাৰ ভাল পাওঁ মই। ইয়াতে আপোনালোকে যিমানখিনি খাই চাওক, মই 1 চামুচ লৈছোঁ বাটাৰ। এই বাটাৰটোতে আপোনালোকে ধুনীয়াকৈ এইটো দি দিলে ধুনীয়াকৈ, আৰু এইফালেও এইটো দি দিলে, দেখিছেনে? এইটো দি এতিয়া ইয়াতে ধুনীয়াকৈ দুইটা বহাই দিলে, তাৰ পৰা এনেকৈ মানে ওলটাই দিব ধুনীয়াকৈ। জুইটো ধুনীয়াকৈ কম কৰি দিলেই হ'ল, মিডিয়াম হেৰিত। আমি দুজন মানুহ যে, সেইকাৰণে আমি মানে দুটুকুৰা বনাম। চাওক মই দি দিছোঁ, এইটো ধুনীয়াকৈ হৈ যাব। কেনেকৈ বনাওঁ ধুনীয়াকৈ চাওক, এই বহুতেই সহজ আৰু 2 পিচ মানে লগ কৰি পেলাই মই বনাম। এতিয়া চাওক কালাৰটো কিমান ধুনীয়া হৈ গৈছে, দেখিছেনে? এতিয়া ইয়াতে মই গাখীৰ ঢালিম। ৰঙা হোৱাৰ পিছতে মই ইয়াত গাখীৰ ঢালিম। মই ইয়াত চাওক 1 গিলাচ গাখীৰ লৈছোঁ, ইয়াতে মই গাখীৰ ঢালিম ৰঙা হোৱাৰ পিছত। ইয়াত দেখিছে বহুত ধুনীয়াকৈ ৰঙা হৈ গৈছে। আপোনালোকে এনেকৈ উলটিয়াই দিব পাৰে। এতিয়া ইয়াতে মই চাওক, মই ইয়াতে ধুনীয়াকৈ একদম গাখীৰ ঢালিম। গাখীৰখিনি খুব নোযোৱালৈকে ধুনীয়াকৈ কমাই দিব এইটো আপোনালোকে পেনটো ধুনীয়াকৈ। যিহেতুকে আমি সুইট ব্ৰেড বনাম, গতিকে মই অলপমান মিঠৈ, আপোনালোকে হেৰিও দিব পাৰে, অলপ মিঠৈ নহ'লে মৌ চৌ দিব পাৰে। মই অলপমান মিঠৈ দি দিছোঁ, তেতিয়া মিঠা হ'ব। মই বেছি মিঠাও নিদিওঁ, অলপ কম পৰিমাণে। বহুত ধুনীয়া টেষ্টি হয়, বহুত ধুনীয়া হয়। হৈ গ'ল, 2 পিচ হৈ গ'ল আমাৰ ইতিমধ্যে। এতিয়া মই ধুনীয়াকৈ এটা নমাই ল'ম। মই নমাই দেখাই আছোঁ আপোনালোকক। চাওক আমাৰ ধুনীয়া 2 পিচ সুইট ব্ৰেড ৰেডি হৈ গ'ল আমাৰ 2জন মানুহৰ কাৰণে। বহুত ধুনীয়া হৈছে। ইমান ধুনীয়া হৈছে জনাব দেই। সুইট ব্ৰেড কেইটুকুৰা, আমাৰ 2জন মানুহ 2 পিচ ব্ৰেড দি বনাইছোঁ। বহুত মানে একদম টেষ্টি। আগতেও বনাইছোঁ, এনেকৈ খাওঁ আমি 2জনে। মানে ব্ৰেডটো আনি যদি 2 দিন বা 3 দিন হৈ যায়, আমি এনেকৈ সুইট ব্ৰেড বনাই খাওঁ। এতিয়া চাওক মই আপোনালোকক 1 পিচ ভাঙি দেখাই দিছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে, দেখিছেনে? আৰু আপোনালোকে পনীয়াকৈ ৰাখোঁ বুলি ক'লে আৰু পনীয়া হৈ মানে ৰাখিব পাৰে। বহুত ধুনীয়া, আৰু সৰু ল'ৰা ছোৱালীটো খাই আৰু টেষ্টি পাব। ডাঙৰ মানুহে খাই বহুত ধুনীয়া লাগে। এতিয়া চাহ বনাওঁ, এওঁকো খাব দিওঁ, ময়ো খাওঁ। ঘৰত কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকৰ আগত আগবঢ়াই থাকোঁ। গতিকে আজি কেনেকৈ কি কৰিছোঁ খাইছোঁ আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। আপোনালোকে যদি ভাল পায় তেন্তে মোৰ ভিডিঅ'টি প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। যদি আপোনালোকে ইউটিউবত চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে, ফেচবুক মানে পেজটো ফ'ল' কৰি ল'ব। আপোনালোকে নিজৰ স্বাস্থ্যৰ যত্ন লওক, ভালে কুশলে থাকক, নিজৰ পৰিয়ালটোৰ সৈতে সুখে শান্তিৰে যাতে দীৰ্ঘায়ু হৈ থকা দিনকেইটা যাতে ভালে কুশলে থাকিব পাৰে, তাকেই মই কামনা কৰিছোঁ। আৰু ভগৱানৰ শ্ৰীচৰণত সদায় কামনা কৰোঁ, আজিও কৰিছোঁ। আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কাইলৈ আহি আছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ। নমস্কাৰ, বাই বাই।